তো আজি আমি কেতিয়াবা ইণ্টাৰেষ্টিং ৱেবছাইট লৈ আহিছোঁ যিটোৰ লাভ হ'ব বহুতৰ আৰু আপোনাৰ যদি বুকছৰ ওপৰত বেছি ইণ্টাৰেষ্ট বা বুকছ পঢ়ায় তেতিয়া খুবেই কামত আহিব। তো আমি ফাৰ্ষ্ট এপটো লৈছোঁ coursera.org। চ' নামটো শুনি গম পাইছোঁ এইটো কৰ্চৰ বিষয়ে আছে আৰু ইয়াতে ফ্ৰী কৰ্চ কৰা হয়। মই ফাৰ্ষ্ট আহিছোঁ ৱেবছাইটটোত আৰু মোৰ ভাল লাগিছে সেইকাৰণে মই শ্বেয়াৰ কৰি আছোঁ। তো ইয়াতে ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগে। চ' ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি এক্সপ্ল'ৰ অল অফ কৰ্চেৰা। চ' আমি কৰ্চখিনি চাম এতিয়া কি আছে। তো এতিয়া ক্লিক কৰাৰ লগে লগে আমাক আহি গ'লে এক্সপ্ল'ৰ। চ' কিহৰ বিষয়ে লাগে তো ডাটা চায়েন্স, বিজনেছ, পাৰ্চনেল ডেভেলপমেণ্ট, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি। আমি যদি বিজনেছত মাৰোঁ তো ইয়াতে লিডাৰশ্বিপ, মেনেজমেণ্ট, ফাইনেন্স, মাৰ্কেটিং তো গোটেইখিনিয়ে আছে। আপোনালোকে এবাৰ ৱেবছাইটটো ভিজিট কৰক আৰু গোটেইখিনি গম পাব। আৰু ইণ্টাৰফেচটো একদম চিম্পল হয় আৰু ইয়াতে বেচেলৰ অফ এপ্লাইড আৰ্টছ এণ্ড ছায়েন্স ফ্ৰম নৰ্থ টেক্সাছ 100% অনলাইন। গোটেইখিনি অনলাইন কৰা হয় ইয়াতে। আৰু মই এবাৰ লগ ইন কৰিছিলোঁ, ভাল ৱেবছাইট আৰু আমাৰ ইণ্ডিয়াৰ পৰাও চাগে কোনোবা এনেকুৱা কৰে। চ' মোক মেইল কৰিছিলে। চ' তাতে শ্ব' কৰিছে এইখিনি কথা আৰু ভাল হয়। এবাৰ মই লিংকটো দি দিম তলত, আপুনি গৈ এবাৰ চাব পাৰে আৰু যাৰ ইণ্টাৰেষ্ট আছে এবাৰ গৈ চাওক। ভাল এটা ৱেবছাইট হয় আৰু ফ্ৰী হয়। আমাৰ নেক্সট ৱেবছাইটটো হৈছে www.gutenberg.org। মই লিংক দি দিম, আপোনাৰ তলত গৈ চাব পাৰে। চ' ইয়াতে কমপ্লিটলি ফ্ৰী বুকছ হয় আৰু ইয়াতে আপোনাক যেনেকুৱা বুকছ বিচাৰে যেনেকুৱা নহয়, বাট ইয়াতে বায়'গ্ৰাফি বা কিবা কিবি পাব পাৰে। তো কিণ্ডল ইমেজ আৰু ইয়াতে চাইজ আছে আৰু এইফালে PDF ফাইল আছে, আপুনি চাব পাৰে। আৰু আমি যদি হোম পেজত যাওঁ ইয়াৰ, তো হোম পেজত গ'লে ইয়াতে লেটেষ্ট বুক, তাৰপিছতে ব্ৰাউজ কেটেগৰী, মেইন পেজ গোটেইখিনি আছে। যিবোৰ যেনেকুৱা বুকছ বিচাৰে বা আপোনালোকে পঢ়ি ভাল পায় দেন এইটো ভাল প্লেটফৰ্ম আৰু ফ্ৰী হয় বুকছবোৰ, সেইটো কাৰণে বেছি ভাল। PDF ফাইলে ডাউনলোড কৰিব পাৰিব। এবাৰ ভিজিট কৰক আৰু যোনে বুকছ ভাল পায় তালৈ শ্বেয়াৰ কৰক, হয়তো সি ভাল হ'ব পাৰে। বুকছ ফ্ৰী বুকছ পায় আৰু 2020ok.com আৰু ইয়াতো বুকছৰে ৱেবছাইট হয় এইটো ইয়াতো ফ্ৰী বুকছ পায়। তো মই এতিয়া ইয়াতে হোম পেজত নাই, আমি হোম পেজত ক্লিক কৰিম 2020ok.com আৰু ইয়াতে এড শ্ব' কৰিছে, এইবোৰ বাদ দিয়ক। তো ইয়াতে ফাৰ্ষ্ট আছে ব্ৰাউজ ছাবজেক্ট, আৰ্ট এণ্ড ফটোগ্ৰাফী, আৰ্ট, ফেশ্বন, জেনেৰেল গোটেইখিনি আছে ইয়াতে। চিলড্ৰেনছ বুকছ আছে, তাৰপিছতে কমিক্স, কম্পিউটাৰ, ইণ্টাৰনেট যেনেকুৱা যিহৰ লাগে আপুনি পাই যাব আৰু গোটেইখিনি ভাল হৈছে, ফ্ৰী হয়। তো আমি যদি বিচাৰোঁ ইয়াতে আমি কাৰ চাম, অপশ্যনছ বহুত আছে ইয়াতে। চ' সেইটো কাৰণে ভাল হৈছে। মনত ৰাখিব 2020ok.com আৰু মই দি দিম তলত লিংক, আপোনালোকে তাৰ পৰা গৈ চাব পাৰে। তো আমি আৰ্টছ এণ্ড লেকচাৰ যদি চাওঁ ইয়াতে, এইবোৰ ইয়াত বাদ দিয়ক। চ' এক্টাৰ্ছ এণ্ড এক্ট্ৰেছ, অথাৰ, নিউ এজ, টেলিভিশ্যন, ষ্টৰি অফ DD। চ' ইয়াতে ডাউনলোডৰ কাৰণে লিংক দিয়া থাকে। তো আপোনাৰ যিটো বুকছ লাগে দেন লিংকত ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰে। আৰু মই ডাউনলোড নকৰোঁ কাৰণ মই বুকছ পঢ়ি ভাল পাওঁ, বাট ইমানো ভাল নাপাওঁ। বাৰু মই লগা ডাউনলোড কৰি ল'ম, বাট মই দেখাবৰ কাৰণে এইটো দেখাই আছোঁ 2020ok.com। এইটো ভাল ৱেবছাইট ফ্ৰী বুকছৰ কাৰণে আৰু গোটেইখিনি ফ্ৰী হয়। চ' ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু আমি ইয়াতে আৰু এটা ৱেবছাইট আছে manybooks.net, মই ইয়াৰ লিংকটো দি দিম তলত, আপোনালোকে গৈ চাব। তো ফাৰ্ষ্ট ইয়াত লগ ইন কৰিব লাগে। তো মই লগ ইন কৰিছিলোঁ, ইয়াতে মোৰ প্ৰফাইলটো বনি গৈছে। দেন লটছ অফ বুকছ 100% ফ্ৰী এড ডিছকাউণ্ট লিখা আছে ইয়াতে, এইবোৰ বাদ দিয়ক। আমি যদি ৰোমেন্স, এডভেঞ্চাৰ, একশ্যন, মিষ্ট্ৰি যেনেকুৱা লাগে ইয়াতে বুকছ পাব আৰু গোটেইখিনি ইংৰাজীত হয়। আৰু ছায়েন্স ফিকশ্যন আমি ক্লিক কৰোঁ, ছায়েন্স ফিকশ্যন ক্লিক কৰিলোঁ। তো কি আহে চাওঁ। তো ইয়াতে গোটেইখিনি বহুত বুক শ্ব' কৰিছে। টাইম মেচিনটো চাওঁ বাৰু, manybooks.net আৰু বুক যোনে পঢ়ি ভাল পায় তালৈ শ্বেয়াৰ কৰক। তো ই চাৰ্চ কৰিব, ভাল পাব পাৰে কাৰণ বুকছ চ' ডাউনলোড কৰিব পাৰি, ফ্ৰী ডাউনলোডছ, বাট আমি ডাউনলোড নকৰোঁ। আৰু ভাল হয়, গোটেইখিনি ফ্ৰীতে পোৱা যায় আৰু তলত বহুতো বুকছ আছে, এইবোৰ আমি পঢ়িব পাৰে। ভাল এটা হয় এইটো ৱেবছাইট manybooks.net, চাৰ্চ কৰিব পাৰে। আৰু আমাৰ আৰু এটা ৱেবছাইট আছে
ebooks.go.org তো এইটোতো ভাল ৱেবছাইট ইয়াতো আপুনি বুকছ পঢ়িব পাৰে আৰু ডাউনলোড কৰিব পাৰে তো এডভেঞ্চাৰ এগ্ৰিকালচাৰ এন্থ্ৰপলজি বহুতখিনি কিবা কিবি দিয়া আছে আপুনি চাব পাৰে তো আমি যদি এগ্ৰিকালচাৰ ক্লিক কৰোঁ তো ইয়াতে দিয়া আছে অৰ্থৰ নাম ৰিলেশ্যন আৰু ডাউনলোড কৰিব পাৰে ডাউনলোডত ক্লিক কৰোঁ দেন শ্ব' ডাউনলোডছ আৰু ই ডাউনলোড হৈ গ'ল তো এনেকৈ আপোনালোকে চাব পাৰে গোটেইখিনি ফ্ৰী হয় ebooks.go.org ভাল এটা ৱেবছাইট ফ্ৰী বুকছৰ কাৰণে চ' আমাৰ ইয়াতে আৰু এটা আছে ৱেবছাইট opentext.org বুলি আৰু ইয়াতো বিল গেটছ আৰু মেলিণ্ডা গেটছৰ দুজনে বনাইছে আৰু opentext ভাল এটা ৱেবছাইট য'ত ফ্ৰী বুকছ পোৱা যায় ওপৰত দেখা পাইছে ছাবজেক্ট টেকন'লজি হোৱাট উই ডু লগ ইন ত' এইটো লগ ইন কৰিব নালাগে ফাৰ্ষ্ট আমি ছাবজেক্ট চাম আমি যদি মেথছত যাওঁ মেথছ পাম আৰু বেছিক মানে কি গোটেইখিনি পোৱা যায় ভালকৈ আপোনালোকে চাব পাৰে প্ৰি আলজেব্ৰা মই মেথছত ইমান ভাল নহয় বাট আমি মেথছ নাচাওঁ চ' আমি বেলেগ ছাবজেক্ট চুজ কৰিম আমি চাম বিজনেছ চ' বিজনেছত কি আছে ইয়াতে চ' বিজনেছ কিন্তু গোটেইখিনি যিখিনি লাগে তো সেইখিনি পোৱা যায় এণ্টাৰপ্ৰেনাৰশ্বিপ আছে তো ডাউনলোড কৰিব পাৰি PDF ফাইলত ভাল এটা প্লেটফৰ্ম হয় তো যাৰ বুকছ পঢ়ি ভাল পায় তো দেখা পাইছে ডাউনলোড এজ PDF টেবল কণ্টেণ্ট ভিউ অনলাইন গোটেইখিনি অপশ্যন দিয়া আছে ভালকৈ আৰু ইয়াতে যোনে যোনে কণ্ট্ৰিবিউট কৰিছে অথৰৰ নাম দিয়া আছে ইউনিভাৰ্চিটিৰ নাম দিয়া আছে চ' হাষ্টন ডাউনটাউন পাব্লিছ ডেট জানুৱাৰী 16 2020 নতুনকৈ কৰিছে পাব্লিছ চ' ভাল এটা চ' টেকন'লজিকেল opentext আমি চাওঁ কি কৰিছে ডিস্কভাৰ এ নিউ ফ্ৰণ্টিয়াৰ ইন এডুকেশ্যন ভাল এটা ৱেবছাইট য'ত ফ্ৰী গোটেইখিনি পোৱা যায় আৰু ছাবজেক্ট আমাৰ ইয়াতে অল আছে মেথছ গোটেইখিনি আছে মেথছ ছায়েন্স ছ'চিয়েল ছায়েন্স বিজনেছ হিউমেনিটিজ কলেজ ছাকচেছ চ' এবাৰ গৈ চাওক opentext.org মই দি দিম তলৰ লিংকটো আৰু যোনে বুকছ পঢ়ি ভাল পায় বা যাক লাগে তো তাক শ্বেয়াৰ কৰক ভাল পাব